আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকক মোৰ ভিডিঅ'টোত স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ টপিকটো হ'ল মুনাফিকৰ বিষয়। আহক আমি সকলোৱে জানি লওঁ মুনাফিক কাক বোলে। মুনাফিক শব্দটো ইছলামত এজন এনে ব্যক্তিক বুজায় যিয়ে ইছলাম ধৰ্মৰ অনুসৰণ কৰে কিন্তু মনৰ ভিতৰত বিশ্বাস নকৰে। সেয়া মানে তেওঁলোকৰ ভিতৰতো ঈমান নাই আৰু তেওঁলোকে আল্লাহৰ আইন, নবীৰ আদৰ্শ বা মুছলমান সমাজৰ প্ৰতি বিশ্বাসঘাতকতা কৰে। মুনাফিকৰ কিছুমান বৈশিষ্ট্য নিম্নলিখিত। 1 নম্বৰ, মিথ্যা কথা। মুনাফিকসকলে মিথ্যা কথা কয়, লোকৰ বিশ্বাসৰ ওপৰত প্ৰভাৱ পেলায়। 2 নম্বৰ, প্ৰতাৰণা। তেওঁলোকে মুছলমানৰ দৰে আচৰণ কৰে কিন্তু নিজৰ ইচ্ছাৰ বাবে অন্য লোকক প্ৰতাৰিত কৰে। 3 নম্বৰ, বিশ্বাসৰ অভাৱ। মুনাফিকৰ ভিতৰত আচল বিশ্বাসৰ অভাৱ থাকে আৰু তেওঁলোক নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে ধৰ্ম ব্যৱহাৰ কৰে। 4 নম্বৰ, দায়িত্বহীনতা। মুনাফিকসকলে নিজৰ দায়িত্বসমূহ পালন নকৰে আৰু নিজৰ সমাজৰ উপকাৰিতাৰ বাবে একোৱেই নকৰে। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে, আপুনি কিবা শিকিব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, ছাবস্ক্ৰাইবটো কৰি দিব আৰু এনেদৰে ইছলামিক দোৱা হিষ্ট্ৰী জানিবলৈ বেল আইকনটো প্ৰেছ কৰি ৰাখক। ধন্যবাদ।